দেবগণ দেবরাজ ইন্দ্রময় খড়গৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ য'ত অনিদ্ৰ সুখ সদা বিৰাজিত তেনেহেন অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য তথাপিতো দেৱগণ দেৱৰাজ মন মোৰ নহয় স্থিৰ কাৰণ ব্ৰহ্মদেৱৰ মুখে জানিব পাৰিলোঁ পিতৃ কাশ্যপৰ অৰুষত বৈ মাতৃ দিতিৰ গৰ্ভত জন্ম ল'লে দুই দৈত্য মহাভয়ংকৰ নাম থলে হিৰণ্যাক্ষ হিৰণ্যকশিপু নাজানো দেৱগণ নাজানো পুনৰবাৰ কি অঘটন হ'ব লগা আছে মোৰ এই অমৰাৱতীপুৰত দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ সময়ত দেখা যাব কিমান শক্তিশালী সেই দেৱীৰ নন্দন দেৱৰাজ দেৱতাৰ যশ গৌৰৱত দেহ পুৰি জ্বলিছে দানৱ দৈত্য মাতা দ্বিতীয় আজি উন্মাদিনী হৈ দেৱৰ অহিত চিন্তি শুক্ৰাচাৰ্য ব্ৰাহ্মণৰ কাষ চাপিছে আৰু নিজ স্বাৰ্থ পূৰণৰ বাবে শুক্ৰাচাৰ্যও নানা কুমন্ত্ৰণা দি দানৱক উদগনি জনাইছে ই অতি সত্য কথা দেৱৰাজ ঋষা নলে দগ্ধ হৈ দৈত্য মাতা দ্বিতীয় আজি অতিকে নিষ্ঠুৰা দেৱমাতা অদিতিৰ অহিত চিন্তাই একমাত্ৰ কাম্য জীৱনৰ দেৱৰাজ যে কি নহওক লাগে তাৰ বাবে সচকিত নহয় দেৱতা হয় হওক
হয় হয় ক্ষত ক্ষত দৈত্যৰ জলম তাৰ বাবে নকৰিবা অলপো আশংকা কাৰণ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সেই দেৱ নাৰায়ণ হয় যদি দেৱতাৰ সহায় লক্ষ লক্ষ দৈত্য লক্ষ লক্ষ দিদিৰ নন্দন আহিলেও নোৱাৰে কৰিব কোনো অনিষ্ট দেৱৰাজ, যদিহে দিয়ে অনুমতি এটি কথা কব খোজো মই। কোৱা বিশ্বকৰ্মা আনন্দৰে মই দিলো অনুমতি দেৱৰাজ, ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ চিন্তা কৰি সমগ্ৰ বিশ্বৰ অমৰাৱতীৰ নগৰৰ চৌপাশে নিৰ্মাণ কৰিমেক অভেদ্য দেৱল ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ কবাল মুকুতা গাঁঠি নিজ হাতেৰে মই কৰিম নিৰ্মাণ। দেৱৰাজ, অনৈক্য পাচিৰ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনীৰ মই কৰাম নিবাস। ধন্য ধন্য বিশ্বকৰ্মা কতবাৰ প্ৰশংসিছো তোমাক ভাগ্য বলে তোমাৰ হেন শ্ৰেষ্ঠ শিল্পী পালো আমি দেৱ সমাজে তোমাৰ হাতে গঢ়া এই স্বৰ্ণময় অমৰাৱতীপুৰ স্মৃতি চিহ্ন হৈ ৰব তোমাৰ এই জয়গুণ গাই বলা এবে দেৱগণ দেৱৰাজ যাওঁ আমি নিষ্কৰ্মত হওঁ অগ্ৰসৰ ভাল দেৱৰাজ। কি সুমধুৰ দেৱগণ দেৱৰাজ, বোধহয় দেৱৰকী আমাৰ ফালেই আহিব লাগিছে যোৱা দেৱগণ সন্মানে লৈ অনা ৰাজসভালে ভাল দেৱৰাজ। ओ मेरी पामरु मान माधव घने घन घाटु गोपापन सुरा প্ৰণাম দেৱৰকী। আপোনাৰ আগমনে ধন্য কৰিলে আজি মোৰ অমৰাৱতীপুৰ কওকে দেৱৰীখি আছে জানো কিবা নতুন সংবাদ বাহন বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু কিন্তু কি দেৱৰীখি ভৱিষ্যত বাণী এটা আনিছো বুটলি আজি মৈত্যৰ পৰা মৈত্যৰ পৰা আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰ সহোদৰে হিৰণ্যক্ষবীৰে ভৱিষ্যত আতংকৰে কৰিছে সূচনা প্ৰলয়ৰ ভীষণ হুংকাৰিছে কৰিছে গৰ্জনে আজি দুয়ো দৈত্যময় বুলি দানৱৰ প্ৰতাপত থৰ হৰিকম্পমান হৈ বসুমতী আজি নিজে আউলি বাউলি দেৱৰীখি দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ জানো হ'ব কিবা অপকাৰ 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 দেৱতাৰ অপকাৰ দেৱতাৰ অপকাৰ হাঁহি উঠে শুনি মোৰে তব বাণী তুমিয়ে কোৱাচোন বাৰু সহস্ৰলোচন
বিশ্ব বৈৰী হয় যদি দুয়ো দৈত্যবীৰ বিশ্বৰ বুকুৰ পৰা ৰ'ব জানো অমৰাৱতীপুৰ ভিন্ন বেশ লৈ শুনা হেৰা পুৰন্দৰ আৰু যত মানে অমৰ মন্দৰী স্বৰ্গ মধ্য আকাশ পাতাল সকলোকে পৰাজয় কৰি প্ৰবল বেগেৰে আহিব প্ৰবল বেগেৰে আহিব লাগিছে হিৰণ্যাক্ষবীৰ আৰু সেইবাবে বিধি মতে কৰা প্ৰতিকাৰ নতু ধ্বংস হব সৃষ্টি ধ্বংস হব দেৱ ভোগ্য বসুন্ধৰা এটি পলকতে শুনা শুনা পুৰন্দৰ মুহুৰ বচন আহি আছে হিৰণ্যাক্ষ হোৱা খাব শুনা শুনা পুৰন্দৰ মুহুৰ বচন প্ৰণয় হুংকাৰে আহে হিৰণ্যাক্ষ বীৰ নোৱাৰা কৰিব যদি দৈত্য কণী ধন যদিহে নোৱাৰা কৰিব দৈত্যক নিধনে তেনেহলে কি কৰিবা দেৱেন্দ্ৰ উপায় দেৱকী উপায় নোৱাৰা কৰিব যদি দৈত্য কণী ধন উপায় দেৱকী উপায় নাৰায়ণ কাষে যোৱা দিব শনি নোৱাৰা কৰিব যদি দৈত্য কণী ধন নাৰায়ণৰ পাখে যোৱা দিব সমিধান নাৰায়ণ নাৰায়ণ শুনিলা নহয় দেৱগণ দেৱঋষিৰ কথা বলা তেন্তে নিজ কৰ্মত আমি হওঁ অগ্ৰসৰ